हेलो गाइस मैं कविता आपनालोকক कविता गुहाई चेनेलটোলৈ स्वागतम जनाइছো। আজি প্ৰায় 1.5 মাহমান হ'ল মই অলপ ব্যস্ত থকাৰ বাবে ভিডিঅ' বনাব পৰা নাই, তাৰ বাবে মই দুখিত। আজি বহুত দিনৰ মূৰত ফ্ৰী হৈছো আৰু বহুত দিন মই সঁচাকৈ ঘৰৰ পৰা ওলাইও যোৱা নাই। সো মই ভাবিলো আজি অলপ ওলাই যাওঁ আৰু আপোনালোকৰ বাবে এটা ভিডিঅ' বনাওঁ। তো তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে লাইক কৰিব। তো মই এতিয়া ওলাই মেলি ৰেডি হৈ গ'লো, তেন্তে বলক যাওঁ আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ভিডিঅ'টো কিন্তু শেষলৈকে চাব। শিৱসাগৰৰ বৰপুখুৰী পাৰ। শিৱসাগৰ বৰপুখুৰী পাৰেদি গৈ আছোঁ। এইপিনে আছে পাইজাদুঘৰ, এয়া আনন্দৰাম বৰুৱা উদ্যান। কোনোবা এদিন ইয়ালৈ আহিম আৰু আপোনালোকৰ ইয়াৰ ভিতৰত কি কি আছে দেখাম বাৰু। এইপিনে আমাৰ বৰপুখুৰী, কলেজত আহোঁতে বৰপুখুৰীৰ পৰা আড্ডা দিয়া মজাই বেলেগ। গাইজ মোৰ মোবাইল দোকান এখন ভাবলগীয়া আছিলে, কিন্তু মোবাইল দোকান এখন বিচাৰি পোৱা নাই। মানে সোমাইছিলোঁ কিন্তু মই ল'বলগীয়া বস্তুৱে নাই। চাওঁ নেকি চাই। এইখন এতিয়া আমি পালোহি দিখৌ দলং, আৰু এইখন নতুনখন, যিখন নতুনকৈ বনাইছে, আৰু সেইখন পুৰণাখন ব্ৰিটিছৰ দিনৰখন এইখন ছাইডত আছে। পুৰণাখনেদি মই এতিয়া গৈ পোৱা নাই, দেখিছোঁহে। এইখন পুৰণাখন, আৰু এতিয়া আমি গৈ আছোঁ নতুনখনেদি। এইখন পুৰণাখন দিখৌ দলং পাৰ হৈ আমি দিখৌ দলং পাৰ হৈ আমি অলপ দূৰ গৈ ৰংঘৰটো পাম। যদি ৰংঘৰত সোমাব দিয়ে, ক'ভিডৰ কাৰণে কিজানি কিবা সোমাব নিদিবও পাৰে। যদি সোমাব দিয়ে, সোমাই পিনি আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক। আৰু অলপ দূৰ আছে। এতিয়া আমি ৰংঘৰ পাইছোঁহি। ৰংঘৰত অলপ নামি চাম। এয়া আমি ৰংঘৰ পাইছোঁহি। এয়া মোৰ বেক চাইডে এয়া ৰংঘৰ। কি হ'ল? আমি ৰংঘৰলৈ আহিলোঁ, কিন্তু ইয়াত বোলে টিকেট অনলাইন হ'ব। আগতে আমি অফলাইন কৰিয়ে সোমাওঁ, কিন্তু গম নাপালোঁ অনলাইন হ'ব। চ' আকৌ এদিন আহিব লাগিব। অকণমান চেষ্টা কৰি চাওঁ বাৰু, যদি সোমাব পাৰোঁ দেখাম। তো বন্ধুসকল, মই চেষ্টা কৰিছোঁ বাহিৰৰ পৰা অলপ দেখাম। ইয়াত মানে এতিয়া সোমাবলৈ অনলাইন টিকেট কৰিবৰ কাৰণে এতিয়া ইয়াত নেটৱৰ্কটো ভালকৈ নাপায়। ত' ভাবিছোঁ ইয়াত ৰখি থাকিলে দেৰি হ'ব। ত' বেলেগ এঠাইলৈ যাওঁ ব'লক। তেন্তে চেষ্টা কৰিম ৰংঘৰৰ পৰা গৈ তলাতল ঘৰত যাম। তলাতল ঘৰত চাওঁ কি হয়, তাতো যদি অনলাইন হয় আৰু
আজি হ'ল আৰু তথাপি যাওঁ। ৰংঘৰটো সোমাব নোৱাৰিলোঁৱে, ৰংঘৰ বাহিৰত ফুচকাকে খাই লওঁ। আৰু ইয়াত বহুত ধুনীয়া ফুচকা পায়, খাই ভাল লাগে, তো ফুচকাকে খাই লওঁ তেন্তে। আমি যোৱাৰ পৰা দেখিলোঁ এইফালে নহ'লে এইফালে ঘূৰি আহিলে ফুটপাথ অঁ নাই ইয়াতো আহিলোঁ, এতিয়া ইয়াতো প্ৰব্লেমটো কি হয় নাজানো। ওচৰলৈ যাওঁ, ইয়াতো যদি অনলাইন টিকেট হয় আমিতো সোমাব নোৱাৰিম চাগে। তো চাওঁ, ওচৰত গৈ সুধি চাওঁ। কি হ'লনো, ইয়াতো অনলাইন টিকেট নি? তো আমি তলাতল ঘৰত সোমাম বুলি ভাবিছিলোঁ, তলাতল ঘৰতো সোমাব নোৱাৰিলোঁ, কাৰণ তাতো অনলাইন টিকেট হয়, সেইটো কাৰণে। আৰু অনলাইন টিকেট আমি এতিয়া লগালগ কৰি সোমাব নোৱাৰিম। তো সেইটো কাৰণে ভাবিলোঁ তলাতল ঘৰৰ ওচৰতে ব'টিং পাৰ্ক এখন আছিলে, তো অলপ ব'টিং পাৰ্কতে সোমাই যাওঁ। তেন্তে ব'লক চাওঁ ব'টিং পাৰ্কখন ভিতৰত কেনেকুৱা। ইয়াত বহি এনেকৈ ব'টিং যেতিয়া হৈ থাকে চাবলৈ খুবেই ভাল লাগে। আৰু এতিয়া বন্ধ কৰি থোৱা আছে চাগে ব'টিং, মানে য'ত নাৱত উঠিবলৈ যায় সেই জেগাডোখৰ এনেকৈ ক্ল'জ কৰি থোৱা আছে। ইয়াত এতিয়া এনেকুৱা চাবলগীয়া বিশেষ একো নাই, মানে ইয়াত যিহেতু ব'টিং কৰাহে হয় আৰু এতিয়া ব'টিঙো বন্ধ হৈ আছে। যদি ব'টিংটো খোলা থাকিলেহেঁতেন ব'টিং কৰিলোহেঁতেন, আৰু যিহেতু এতিয়া ব'টিং বন্ধই আছে তেনেহ'লে ইয়াত আৰু আমি নৰওঁ, যাওঁগৈ। আৰু ইয়ালৈ আহিলে যদি কিবা খাব বিচাৰে তাত খাব পাৰে, সেয়াই। তেন্তে ব'লক আকৌ ক'ত সোমাওঁ তাতে লগ পাম। তো বন্ধুসকল, মই আহি এতিয়া একদম ঘৰ পালোহি। আৰু বজাৰত অলপ বজাৰ চজাৰ কৰিবলগীয়া আছিলে, সেইকাৰণে অলপ বজাৰত সোমাই বজাৰ কৰিলোঁ। কিন্তু বজাৰ কৰোঁতে ভিডিঅ' কৰা নহ'ল, কাৰণ আজি মানুহ বহুত ভিৰ আছিলে, সেইটো কাৰণে। এতিয়া মই আহি ঘৰ পালোহি। তেনেহ'লে মই এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ, যিহেতু দেৱালী কাইলৈ। আৰু ভাবিছোঁ আজি লাইটখিনিও লগাই দিম। তো তেন্তে অলপ ফ্ৰেছ হৈ লওঁ, তাৰপৰা লগ পাই আছোঁ। বজাৰ এয়া চাকি আনিলোঁ, আৰু এইবোৰ অলপ ঘৰুৱা বজাৰ আছিলে, কলো, এইখিনি অলপ বজাৰ কৰিলোঁ। এতিয়া এয়া ফ্ৰেছ হৈ মেলি আহিলোঁ, আৰু এতিয়া ভাবিছোঁ অলপ লাইটখিনি উলিয়াওঁ। যোৱা বছৰে লাইট কিবা হৈ আছে, ভাল হৈ আছে নে বেয়া হৈ আছে, অলপ উলিয়াই মেলি সেইখিনি চাই লওঁ। তাৰপিছত লাইটখিনি চোৱাৰ পিছত লাইটখিনি লগাম।
অৱশ্যে লাইট লগাবলৈ খুৰা এজন আহিব, তেওঁ কিন্তু এতিয়াও আহি পোৱা নাই। তথাপি তাৰ আগতে মই অলপ লাইটখিনি চেক কৰি চাওঁ। নহয় এইফালে চোৱা, এইপিনে এইপিনে এইপিনে, হেল্ল' কৈ দিয়া। এইখিনি লাইটখিনি অলপমান চেক কৰিলোঁ, এইখিনি চব ঠিকেই হৈ আছে। এতিয়া এইখিনি লগাই দিম আৰু। তো বন্ধুসকল, মই ভাবিছিলোঁ আজি আমি লাইটখিনি লগাম, কিন্তু লাইট লগোৱা খুৰাজন নাহিলে। তেওঁ বোলে কিবা অলপ কামত ব্যস্ত থাকিবলগীয়া হ'ল, কাইলৈ আহিব। তেনেহ'লে আজি মোৰ ব্লগটো ইমানখিনিতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটি ব্লগৰ জৰিয়তে। তেনেহ'লে আজিলৈ ইমানেই। আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পালে লাইক কৰিব, আৰু যদি মোৰ চেনেলটোত আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়াই মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব। তেনেহ'লে আজিলৈ ইমানেই, আকৌ লগ পাম, বাই বাই।